আজিৰ দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে ভাৰতে পুলৱামা আক্ৰমণৰ প্ৰতিশোধ ল'লে 14 ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত পাক সমৰ্থিত সন্ত্ৰাসবাদী জইছ-ঈ-মহম্মদৰ আত্মঘাতী বোমাৰে চলোৱা আক্ৰমণত CRPFৰ 44 জন জোৱান শ্বহীদ হৈছিল। এই কাণ্ডত অসমীয়া আইৰ সন্তান মনেশ্বৰ বসুমতাৰীও শ্বহীদ হৈছিল। ইয়াৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ সম্পৰ্ক বিঘ্নিত হয় কিয়নো পাকিস্তানৰ মাটিত ঘাটি পাতি ভাৰতৰ বিৰুদ্ধে এই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ পাকিস্তান সেনাই যথনে জনে সন্ত্ৰাসবাদী সংগঠনসমূহক সহায় কৰি আহিছে। পুলৱামাৰ আক্ৰমণৰ পাছত সকলোৱে লক্ষ্য কৰিছিল যে ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে কেনেদৰে দিব। প্ৰায় 12 দিন পাছত অৰ্থাৎ 26 ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ মাটিত 100 কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই ইয়াৰ প্ৰত্যুত্তৰ দিলে। মিৰাজ 2000 যুঁজাৰু বিমানেৰে 100 কেজি ওজনৰ বোমা পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী শিবিৰত নিক্ষেপ কৰি কেইবাটাও শিবিৰ ধ্বংস কৰিলে ভাৰতীয় বায়ুসেনাই। এক সূত্ৰই 300 সন্ত্ৰাসবাদী নিহত হৈছে বুলিও দাবী কৰিছে। এই আক্ৰমণৰ সময়ত পাকিস্তানে বায়ুসেনা আগবাঢ়ি আহিছিল যদিও ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ মুখামুখি হ'ব নোৱাৰিলে। এই আক্ৰমণৰ পাছতে পাকিস্তানৰ হাহাকাৰৰ সৃষ্টি হৈছে। ভাৰতৰ বিদেশ সচিব বিজয় গোয়েলে মঙলবাৰে 11:30 বজাত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে LOC পাৰ হৈ পাকিস্তানৰ ভূমিত ভাৰতীয় বায়ুসেনাই এক দুঃসাহসিক অভিযান চলালে। ভাৰত চৰকাৰে পাকিস্তানক জইছ-ই-মহম্মদৰ সেই ঘাটিসমূহৰ তথ্য যোগান ধৰিছিল বুলিও দাবী কৰে, কিন্তু পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেয়েহে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে। পুলৱামা আক্ৰমণৰ পাছত আলোচনা হৈছিল এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে কেনেদৰে দিব। বায়ুসেনাৰ সুপৰিকল্পিত আক্ৰমণৰ পূৰ্বে বিশ্বৰ আন দেশৰ পৰা সমৰ্থন আদায় কৰিছিল ভাৰতে। কূটনৈতিক দিশত ভাৰত আগবাঢ়ি থকাৰ বাবে নৰম স্থিতি ল'বলৈ বাধ্য হৈছিল ইছলামাবাদ। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আনকি ভাৰতৰ ৰূপ দেখি এয়া আলোচনাৰ মাজেৰে সম্ভৱ আৰু যুদ্ধত যে তেওঁ পক্ষপাতী নহয় তাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতীয় বায়ুসেনাৰ এই আক্ৰমণক আমি আদৰণি জনাইছোঁ।